এই ভিডিঅ'টোত বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া চেপ্টাৰৰ কি MCQ কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। যদি তোমালোক কিবা বুজি নোপোৱা মোক কমেণ্ট কৰিবা, মই তোমালোকক ডিটেইলছত বুজাই দিম। এতিয়া প্ৰথম কুৱেশ্যন কি আছে চাই লওঁ। চুম্বকীয় ক্ষেত্ৰৰেখা কি মেৰুত আৰম্ভ হয়? পূব, পশ্চিম, উত্তৰ, দক্ষিণ। কুৱেশ্যনটো কি কৈছে? চুম্বকীয় ক্ষেত্ৰৰেখা কোনটো মেৰুত আৰম্ভ হয় সেইটো আমাক লিখিব কৈছে। এতিয়া মনত কৰিবা, চুম্বকীয় ক্ষেত্ৰৰেখা উত্তৰ মেৰুত আৰম্ভ হয়। উত্তৰত কি লিখিলোঁ চাই লওঁ। উত্তৰ চি, উত্তৰ হৈ গ'ল। মানে চুম্বকীয় ক্ষেত্ৰৰেখা উত্তৰ মেৰুত আৰম্ভ হয়। হৈ গ'ল এইটো কুৱেশ্যন। এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ। চুম্বকীয় ক্ষেত্ৰৰেখা বিলাকৰ ঘনত্বই সেই ঠাইত ক্ষেত্ৰখনৰ কি নিৰ্দেশ কৰে? প্ৰবাল্য, তৰংগ, দিশ, ওপৰৰ এটাও নহয়। কুৱেশ্যনটো কি কৈছে? চুম্বকীয় ক্ষেত্ৰৰেখা বিলাকৰ ঘনত্বই সেই ঠাইত ক্ষেত্ৰখনৰ কি নিৰ্দেশ কৰে সেইটো আমাক লিখিব কৈছে। এতিয়া মনত কৰিবা, চুম্বকীয় ক্ষেত্ৰৰেখা বিলাকৰ ঘনত্বই সেই ঠাইত ক্ষেত্ৰখনৰ প্ৰবাল্য নিৰ্দেশ কৰে। উত্তৰত কি লিখিলোঁ চাই লওঁ। উত্তৰ প্ৰবাল্য হৈ গ'ল। এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ। বৈদ্যুতিক জেনেৰেটৰত কি ৰূপান্তৰ কৰা হয়? বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ, যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ, শাৰীৰিক শক্তিক যান্ত্ৰিক শক্তিলৈ, যান্ত্ৰিক শক্তিক শাৰীৰিক শক্তিলৈ। কুৱেশ্যনটো কি কৈছে? বৈদ্যুতিক জেনেৰেটৰত কি ৰূপান্তৰ কৰা হয় সেইটো আমাক লিখিব কৈছে। এতিয়া মনত কৰিবা, বৈদ্যুতিক জেনেৰেটৰত যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয়। উত্তৰত কি লিখিলোঁ চাই লওঁ। উত্তৰ যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ হৈ গ'ল। এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ। বৈদ্যুতিক মটৰত দিক পৰিৱৰ্তক হিচাপে কিহে কাম কৰে? কুৱেশ্যনটো কি কৈছে? বৈদ্যুতিক মটৰত দিক পৰিৱৰ্তক হিচাপে কোনে কাম কৰে সেইটো আমাক লিখিব কৈছে। এতিয়া এইটো কুৱেশ্যনৰ উত্তৰ তোমালোক মোক কমেণ্ট কৰি ক'বা কি হ'ব। ABCD এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ সেইটো মোক কমেণ্ট কৰি ক'বা। মই লিখি থৈ দিছোঁ দেই কমেণ্ট, মানে তোমালোক মোক কমেণ্ট কৰি ক'বা কোনটো শুদ্ধ উত্তৰ। যদি নোৱাৰা তথাপিও কমেণ্ট কৰা, ছাৰ নোৱাৰো আপুনি কৈ দিয়ক, মই তোমালোকক কৈ দিম। এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ। বৈদ্যুতিক মটৰৰ ভিত্তি কি? ফ্লেমিঙৰ সোঁহতীয়া নীতি, ফ্লেমিঙৰ বাওঁহতীয়া নীতি, এডিছনৰ সোঁহতীয়া নীতি, এডিছনৰ বাওঁহতীয়া নীতি। কুৱেশ্যনটো কি কৈছে? বৈদ্যুতিক মটৰৰ ভিত্তি কি সেইটো আমাক লিখিব কৈছে। এতিয়া মনত কৰিবা, বৈদ্যুতিক মটৰৰ ভিত্তি হ'ল ফ্লেমিঙৰ বাওঁহতীয়া নীতি। উত্তৰত কি লিখিলোঁ চাই লওঁ। উত্তৰ ফ্লেমিঙৰ বাওঁহতীয়া নীতি হৈ গ'ল। এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ। ছলেনয়ডৰ কুণ্ডলীটোৰ বাহিৰত ক্ষেত্ৰৰেখাবোৰৰ দিশ কি? উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ, দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ, উত্তৰ মেৰুৰ পৰা কেন্দ্ৰলৈ, কেন্দ্ৰৰ পৰা দক্ষিণ মেৰুলৈ। কুৱেশ্যনটো কি কৈছে? ছলেনয়ডৰ কুণ্ডলীটোৰ বাহিৰত ক্ষেত্ৰৰেখাবোৰৰ দিশ কি হয় সেইটো আমাক লিখিব কৈছে। এতিয়া মনত কৰিবা, ছলেনয়ডৰ কুণ্ডলীটোৰ বাহিৰত ক্ষেত্ৰৰেখাবোৰৰ দিশ হ'ল উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ। উত্তৰত কি লিখিলোঁ চাই লওঁ। উত্তৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ হৈ গ'ল। এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ। পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো হৈছে। কুৱেশ্যনটো কি কৈছে? পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো কি সেইটো আমাক লিখিব কৈছে। এতিয়া মনত কৰিবা, পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো হ'ল, পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙুঠি থাকে, কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত এটা দিক পৰিৱৰ্তক থাকে। ABCD এই চাৰিটা অপশ্যনৰ ভিতৰত ডি অপশ্যনটো শুদ্ধ উত্তৰ। উত্তৰত কি লিখিলোঁ চাই লওঁ। উত্তৰ পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙুঠি থাকে, কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত এটা দিক পৰিৱৰ্তক থাকে হৈ গ'ল। এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ। স্ৰবৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ বোজন পৰিমাণে কমি যা, সলনি নহয়, বোজন পৰিমাণে বৃদ্ধি পা, অবিৰতভাৱে সলনি হয়। কুৱেশ্যনটো কি কৈছে? স্ৰবৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ কি হয় সেইটো আমাক লিখিব কৈছে।
এই কুৱেশ্যনৰ উত্তৰটো তোমালোক মোক কমেণ্ট কৰি ক'বা। মই লিখিয়ে থৈ দিছোঁ দেই উত্তৰত কমেণ্ট, মানে তোমালোক মোক কমেণ্ট কৰি ক'বা ছাৰ উত্তৰ এইটো হ'ব। যদি নোৱাৰা তথাপিও কোৱা, মই তোমালোকক কৈ দিম। এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ। প্ৰবাহযুক্ত দীঘল চলনৈত এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ 0, ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমে, ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ে, সকলো বিন্দুত একে থাকে। কুৱেশ্যনটো কি কৈছে? প্ৰবাহযুক্ত দীঘল চলনৈত এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ কি হয় সেইটো আমাক লিখিব কৈছে। এতিয়া মনত কৰিব, প্ৰবাহযুক্ত দীঘল চলনৈত এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ সকলো বিন্দুতে একে থাকে। উত্তৰত কি লিখিলোঁ চাই লওঁ। উত্তৰ সকলো বিন্দুতে একে থাকে। হৈ গ'ল। এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ। চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ'ব পাৰে? ইয়াত এটাতকৈ বেছি উত্তৰ থাকিব পাৰে। ভৰ, দ্ৰুতি, বেগ, ভৰবেগ। কুৱেশ্যনটো কি কৈছে? চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ কোনটো ধৰ্ম সলনি হ'ব পাৰে সেইটো আমাক লিখিব কৈছে। ইয়াত 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত যিকোনো এটাও হ'ব পাৰে বা ইয়াত দুটাও হ'ব পাৰে, মানে এটাতকৈ বেছি কৈছে যিহেতু ন, দুটা উত্তৰ হ'ব পাৰে। এতিয়া অপশ্যন কি কি আছে? ভৰ, এইটো নহ'ব। দ্ৰুতি, এইটো নহ'ব। বেগ, এইটো হ'ব। ভৰবেগ, এইটো হ'ব দেই। মনত কৰিবা, চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ বেগ আৰু ভৰবেগ ধৰ্ম সলনি হ'ব পাৰে। উত্তৰত কি লিখিলোঁ চাই লওঁ। উত্তৰ বেগ আৰু ভৰবেগ। হৈ গ'ল। এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ। পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আদানেৰে আহিত কণা এটা আলফা কণা এডাল চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুতি হ'ল। চুম্বক ক্ষেত্ৰৰ দিশ হ'ব দক্ষিণমুৱা, নিম্নমুখী, পূবমুৱা, ঊৰ্ধ্বমুখী। কুৱেশ্যনটো কি কৈছে? পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আদানেৰে আহিত কণা এটা আলফা কণা এডাল চুম্বক ক্ষেত্ৰখনত উত্তৰ দিশলৈ বিচ্যুত হ'ল। চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব সেইটো আমাক লিখিব কৈছে। এতিয়া মনত কৰিবা, চুম্বক ক্ষেত্ৰৰ দিশ হ'ব ঊৰ্ধ্বমুখী। উত্তৰত কি লিখিলোঁ চাই লওঁ। উত্তৰ ঊৰ্ধ্বমুখী। হৈ গ'ল। এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ। তলৰ কোনটোৱে এডাল পোন দীঘল পৰিবাহীৰ ওচৰৰ চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে? ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত, ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত, ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী ৰেখাৰে গঠিত, ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত। কুৱেশ্যনটো কি কৈছে? তলৰ কোনটোৱে, মানে ABCD 4টাৰ ভিতৰত কোনটোৱে এডাল পোন দীঘল পৰিবাহীৰ ওচৰৰ চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে সেইটো আমাক লিখিব কৈছে। এতিয়া মনত কৰিবা, ABCD এই 4টাৰ ভিতৰত ডি অপশ্যনটো, মানে ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত, এই বাক্যটো এডাল পোন দীঘল পৰিবাহীৰ ওচৰৰ চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে। উত্তৰত কি লিখিলোঁ চাই লওঁ। উত্তৰ ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত। হৈ গ'ল। এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ। বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া, কুণ্ডলীত চালিত প্ৰবাহে চুম্বক ক্ষেত্ৰ সৃষ্টি কৰা প্ৰক্ৰিয়া, চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱা প্ৰক্ৰিয়া, বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া। কুৱেশ্যনটো কি কৈছে? বিদ্যুৎ আৱেশৰ পৰিঘটনা কি সেইটো আমাক লিখিব কৈছে। এইটো কুৱেশ্যনৰ উত্তৰ তোমালোক মোক কমেণ্ট কৰি ক'বা। মই উত্তৰত লিখিয়ে থৈ দিছোঁ কমেণ্ট, মানে তোমালোক মোক কমেণ্ট কৰি ক'বা এইটো উত্তৰ কি হ'ব। যদি নোৱাৰা তথাপিও কোৱা, মই তোমালোকক কৈ দিম। এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ। বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক জেনেৰেটৰ বোলা হয়, গেলভানোমিটাৰ বোলা হয়, এমিটাৰ বোলা হয়, মটৰ বোলা হয়। কুৱেশ্যনটো কি কৈছে? বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিটোক কি বোলা হয় সেইটো আমাক লিখিব কৈছে। এতিয়া মনত কৰিবা, বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিক জেনেৰেটৰ বোলা হয়। উত্তৰত কি লিখিলোঁ চাই লওঁ। উত্তৰ জেনেৰেটৰ বোলা হয়। হৈ গ'ল।
এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে আবিষ্ট প্ৰবাহৰ দিশ প্ৰতি দুপাকত সলনি হ'ব এপাকত সলনি হ'ব আধা পাকত সলনি হ'ব এপাকৰ চাৰিভাগৰ এভাগত সলনি হ'ব কুৱেশ্যনটো কি কৈছে তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে আবিষ্ট প্ৰবাহৰ দিশ কেতিয়া সলনি হ'ব সেইটো আমাক লিখিব কৈছে এতিয়া মনত কৰিবা তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে আবিষ্ট প্ৰবাহৰ দিশ প্ৰতি আধা পাকত সলনি হ'ব উত্তৰত কি লিখিলো চাই লওঁ উত্তৰ আধা পাকত সলনি হ'ব হৈ গ'ল এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ বৈদ্যুতিক জেনেৰেটৰত চুম্বক ক্ষেত্ৰত কুণ্ডলী ঘূৰাবলৈ আঙুঠিৰ লগত কি সংযোগ কৰা হয় ব্ৰাছ ৰিং শিল্প ৰিং টি ৰিং ওপৰৰ এটাও নহয় কুৱেশ্যনটো কি কৈছে বৈদ্যুতিক জেনেৰেটৰত চুম্বক ক্ষেত্ৰত কুণ্ডলী ঘূৰাবলৈ আঙুঠিৰ লগত কি সংযোগ কৰা হয় সেইটো আমাক লিখিব দিছে এতিয়া মনত কৰিবা বৈদ্যুতিক জেনেৰেটৰত চুম্বক ক্ষেত্ৰত কুণ্ডলী ঘূৰাবলৈ আঙুঠিৰ লগত ব্ৰাছ ৰিং সংযোগ কৰা হয় উত্তৰত কি লিখিলো চাই লওঁ উত্তৰ ব্ৰাছ ৰিং হৈ গ'ল এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ সলনয়ডৰ কুণ্ডলীটোৰ ভিতৰত ক্ষেত্ৰ ৰেখাবোৰৰ দিশ কি উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ উত্তৰ মেৰুৰ পৰা কেন্দ্ৰলৈ কেন্দ্ৰৰ পৰা দক্ষিণ মেৰুলৈ কুৱেশ্যনটো কি কৈছে সলনয়ডৰ কুণ্ডলীটোৰ ভিতৰত ক্ষেত্ৰ ৰেখাবোৰৰ দিশ কি হয় সেইটো আমাক লিখিব কৈছে এতিয়া মনত কৰিবা সলনয়ডৰ কুণ্ডলীটোৰ ভিতৰত ক্ষেত্ৰ ৰেখাবোৰৰ দিশ হ'ব দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ উত্তৰত কি লিখিলো চাই লওঁ উত্তৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হৈ গ'ল এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ সলনয়ডৰ ভিতৰত কি ধৰণৰ চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় সুষম বিষম কোনো চুম্বক ক্ষেত্ৰ নাথাকে ওপৰৰ এটাও নহয় কুৱেশ্যনটো কি কৈছে সলনয়ডৰ ভিতৰত কি ধৰণৰ চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় সেইটো আমাক লিখিব কৈছে এতিয়া মনত কৰিবা সলনয়ডৰ ভিতৰত সুষম ধৰণৰ চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় উত্তৰত কি লিখিলো চাই লওঁ উত্তৰ সুষম হৈ গ'ল এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ বিদ্যুৎ উৎপাদক নামৰ আহিলাবিধ কি সূত্ৰৰ ভিত্তিত তৈয়াৰ হৈছে মেক্সৱেলৰ সূত্ৰ ফেৰাডৰ সূত্ৰ ফ্লেমিঙৰ সূত্ৰ এডিছনৰ সূত্ৰ কুৱেশ্যনটো কি কৈছে বিদ্যুৎ উৎপাদক নামৰ আহিলাবিধ কোনটো সূত্ৰৰ ভিত্তিত তৈয়াৰ হৈছে সেইটো আমাক লিখিব কৈছে এতিয়া মনত কৰিবা বিদ্যুৎ উৎপাদক নামৰ আহিলাবিধ ফেৰাডৰ সূত্ৰৰ ভিত্তিত তৈয়াৰ হৈছে উত্তৰত কি লিখিলো চাই লওঁ উত্তৰ ফেৰাডৰ সূত্ৰ হৈ গ'ল এতিয়া নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ তলৰ উক্তিটো শুদ্ধ নে ভুল কোৱা এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে কুৱেশ্যনটো কি কৈছে এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে এই উক্তিটো শুদ্ধ নে ভুল ক'ব কৈছে এতিয়া মনত কৰিবা বৈদ্যুতিক মটৰে কি ৰূপান্তৰ কৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে কিন্তু কুৱেশ্যনত কি লিখা আছে বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে এটো ভুল কিয়নো বৈদ্যুতিক মটৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে উত্তৰত কি লিখিলো চাই লওঁ উত্তৰ ভুল হৈ গ'ল এই ভিডিঅ'ত 20টা কুৱেশ্যন আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত আমি 21 নং কুৱেশ্যনৰ পৰা আলোচনা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ লগত যিমান পৰা ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে সিহঁতেও পঢ়িব পাৰে ভালকৈ থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'